নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ আমাৰ চেনেল ৰেংকাৰ্ছ ক্লাছেছলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ পাঠ্যক্ৰমৰ অন্তৰ্গত এটা কবিতা দ্য বল পয়েম। খুব সহজকৈ কবিতাটো বুজাবলৈ চেষ্টা কৰিছোঁ, গতিকে আহাচোন পলম নকৰি আমি কবিতাটোৰ ফালে আগবাঢ়োঁ। কবিতা এটা পঢ়াৰ আগেয়ে আমি সদায় কবিজনৰ বিষয়ে জানি ল'লে ভাল, গতিকে মই তোমালোকৰ বাবে ইয়াত এটা সৰু দুটামান ইনফৰমেশ্যন লৈ আহিছোঁ। So John Elion McAlpin Berryman was an American poet and scholar born in McAlester, Oklahoma. যদিও কিতাপত তোমালোকে জন বেৰিমেন বুলি পাইছা কবিজনৰ নামটো, তেওঁৰ সম্পূৰ্ণ নামটো হয় জন এলিন মেকএলপিন বেৰিমেন। তেওঁ এজন মাৰ্কিন কবি আছিল, আমেৰিকান পয়েট আছিলে আৰু তেওঁ এজন স্কলাৰ আছিলে। তেওঁ বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ আছিলে। বৰ্ণ ইন মেকেলষ্টাৰ ওকলাহোমা, তেওঁ ওকলাহোমাৰ মেকেলষ্টাৰ নামৰ ঠাইডোখৰত জন্মগ্ৰহণ কৰিছিলে আৰু তেওঁ বিংশ শতিকাৰ পাছৰ ভাগৰ দ্বিতীয় ভাগৰ তেওঁ এজন আগশাৰীৰ কবি আছিলে। তেওঁ কেইবাখনো কবিতাৰ সংকলন লিখিছে, তাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয়খনৰ নাম হৈছে দ্য ড্ৰিম ছংছ। আমি যেতিয়াই কবিতা এটা পঢ়োঁ বা প্ৰ'জ এটা পঢ়োঁ, তাৰ ওপৰত এটা বিফৰ ৰিড ছেকশ্যন এটা থাকে বা এটা ৰেড কালাৰৰ পিংক কালাৰৰ এটা বক্সত কিছুমান কথা লিখা থাকে। সেইখিনি তোমালোকে সদায় পঢ়িবা, খুব মন দি পঢ়িবা, তেতিয়া টেক্সটটো বুজাত সহায় হয়, কবিতাই হওক বা প্ৰ'জেই হওক। অ'কে, গতিকে এই পয়েমটোত কি লিখা আছে সেই ছেকশ্যনটোত আমি চাম। এ বয় লুজেছ এ বল, হি ইজ ভেৰি আপছেট, এ বল ডাজন্ট কষ্ট মাছ, nor is it difficult to buy another ball. Why then is the boy upset? Read the poem to see what the poet thinks has been lost and what the boy has to learn from the experience of losing something. এটা সৰু ল'ৰাৰ কথা আমি কবিতাটোত পাম। সি এটা বল লৈ খেলি আছিল, অলপ সময়ৰ পাছতে তাৰ বলটো হাতৰ পৰা সৰি পৰিল আৰু তাৰ চকুৰ আগৰ পৰা বলটো নোহোৱা হৈ গ'ল, তাৰ বলটো হেৰাই থাকিল। সেই ঘটনাটোৰ কাৰণে সি বৰ দুখ পাইছে। এতিয়া তোমালোকে মন কৰিবা, যদিও আমি জানো যে এটা বলৰ বৰ বেছি দাম নহয়, কিন্তু সেই বলটো ইচ্ছা কৰিলে কিনিও আনিব পাৰি। এটা বল হেৰাই গ'ল, বেলেগ এটা বল লৈ আনিব পৰা যাব। কিন্তু তেনেকুৱা এটা সৰু কথাত, চাবলৈ গ'লে এটা সৰু কথা, ইমান ল'ৰাটোৱে কিয় দুখ পাইছে? অ'কে, এই কথাটো অলপ দূৰৰ পৰা ৰৈ অবজাৰ্ভ কৰি আছিল আমাৰ এই কবিতাটোৰ স্পীকাৰ অৰ্থাৎ পয়েটে। আৰু আমি কবিতাটো যদি পঢ়োঁ তেতিয়া আমি বুজি পাম যে আচলতে ল'ৰাটোৱে কি হেৰুৱালে আৰু সেই গোটেই ঘটনাটোৰ পৰা ল'ৰাটোৱে কি শিকিলে। গতিকে আমি কবিতাটোৰ টেক্সটৰ ফাললৈ আগবাঢ়োঁ। যদিও ইয়াত মই টেক্সটটো লিখি দিছোঁ, ইয়াত আখৰবোৰ অলপ সৰু হৈছে, ভিডিঅ'টো বনোৱাৰ সুবিধাৰ অৰ্থে মই এনেকৈ লিখিছোঁ। তোমালোকে কিন্তু মই ৰেকমেণ্ড কৰিম, তোমালোকক ছাজেষ্ট কৰিম যে কবিতাটো সন্মুখত ৰাখি লৈ মোৰ কথাখিনি বুজিলে বেছি সহজ হ'ব। মই কবিতাটোলৈ যোৱাৰ আগত এবাৰ কবিতাটো পঢ়িব বিচাৰিম, তোমালোকে মন দি শুনিবাচোন। What is the boy now who has lost his ball? What is he to do? I saw it go, merrily bouncing down the street, and then merrily over. There it is in the water. No use to say, oh, there are other balls. An ultimate shaking grief fixes the boy as he stands rigid, trembling, staring down all his young days into the harbor where his ball went. I would not intrude on him. A dime, another ball is worthless. Now he senses first responsibility in a world of possessions. People will take balls. Balls will be lost anyway, always, little boy, and no one buys a ball back. Money is external. He's learning, well behind his desperate eyes, the epistemology of loss, how to stand up, knowing what every man must one day know, and most know many days, how to stand up. এইটো হৈছে কবিতাটোৰ টেক্সট। এতিয়া প্ৰথম লাইনটো যদি আমি চাওঁ, তাত কৈছে কি, হোৱাট ইজ দ্য বয় নাও হু হেজ লষ্ট হিজ বল, হোৱাট ইজ হি টু ডু। এই কণমানি ল'ৰাটোৱে যি বলটো হেৰুৱাইছে, সি এতিয়া কি কৰিব?
I saw it go merrily bouncing down the street. মই দেখিছোঁ বলটো তাৰ হাতৰ পৰা পৰি মেৰিলিটো সাধাৰণতে আমি মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। এইটো এটা আচলতে এটা যিটো মেৰিলি ফূৰ্তি কৰা বুলি কয় মেৰিলিটোক। গতিকে মেৰিলি জাম্প কৰি তাৰ হাতৰ পৰা বলটো গুচি গৈছে আৰু গৈ পানীত পৰিছেগৈ বলটো। No use to say, oh there are other balls. গতিকে হয়তো আমি ক'ব পাৰোঁ বা কবিজনে সেই সময়ত যিহেতু তেওঁক অবজাৰ্ভ কৰি আছে, তেওঁ ক'ব পাৰে যে বেলেগ বলতো আছে, তুমি কিয় দুখ কৰিছা? An ultimate shaking grief fixes the boy. কিন্তু সেইদৰে কৈ একো লাভ নাই, কিয়নো ল'ৰাটোৱে যথেষ্ট দুখ পাইছে। As he stands rigid, সি থৰ লাগি থিয় হৈ আছে, trembling, সি কঁপিবলৈ ধৰিছে, staring down all his young days into the harbor where his ball went. আৰু সি একেথৰে হাৰ্বাৰলৈ চাই আছে, হাৰ্বাৰ মানে বন্দৰ, সেই তালৈ চাই আছে য'ত পানীত গৈ পিনি বলটো পৰি গৈছেগৈ। আৰু এনেকুৱা লাগিছে তেওঁক অবজাৰ্ভ কৰি যেন কেৱল বলটো হেৰাই যোৱা নাই, তাৰ গোটেই য়াং ডেইজ, গোটেই তাৰ বাল্যকালটোৱেই যেন সেই বলটোৰ লগত হেৰাই যাবলৈ ধৰিছে। I would not intrude on him. Intrude মানে ইণ্টাৰফেয়াৰ কৰা। Enter a situation, ইয়াত দিছেই here to enter a situation where one is not welcome. কোনোবাই নিবিচৰাকৈ আনএক্সপেক্টেডলি, নিবিচৰাকৈ যদি আমি ক'ৰবাত ইণ্টাৰফেয়াৰ কৰোঁ, এইটো ইণ্ট্ৰুড বুলি ক'ব পৰা যায়। গতিকে কবিয়ে কৈছে যে মই তাৰ এই অৱস্থাটোত ইণ্ট্ৰুড কৰিব বিচৰা নাই, তেওঁক কোনো ধৰণৰ সান্তনা দিব বিচৰা নাই ল'ৰাটোক কবিজনে। কিয় দিব বিচৰা নাই? বা তেওঁ সান্তনাৰ বাহিৰেও এই ডাইমটো এটা পইচা, মুদ্ৰা, অ'কে, ইট ইজ এ ইউনিট অফ মানি। তেওঁ সেই এটা ডাইম দিব পাৰে, আনাডাৰ বল বা বেলেগ এটা বলো আনি দিব পাৰে, কিন্তু এইটো ৱৰ্থলেছ, অৰ্থহীন। তাক পইচা দি বা বেলেগ এটা বল দি লাভ নহ'ব। Now he senses first responsibility in a world of possessions. বস্তুৰে আৱৰা এখন পৃথিৱীত, মেটেৰিয়েলিষ্টিক বস্তুৰে ভৰা এখন পৃথিৱীত সি প্ৰথমবাৰৰ কাৰণে নিজৰ দায়িত্ববোধ অনুভৱ কৰিছে, প্ৰথমবাৰৰ বাবে জীৱনত। কাৰণ সি এটা সৰু ল'ৰা, ইয়াৰ আগে পিছে এনেকুৱা ঘটনা তাৰ ঘটা নাই বা এনেকুৱা অভিজ্ঞতা তাৰ হোৱা নাই। People will take balls will be lost always. মানুহে বল লৈ খেলিব, বলবোৰ এটা সময়ত হেৰাই যাব বা বেয়া হৈ যাব। লিটিল বয়, সৰু ল'ৰাটোক তেওঁ এইধৰণে ক'ব বিচাৰিছে, যদিও তেওঁ কোৱা নাই। সি সেই কথাখিনি হয়তো বুজি পাইছে, কাৰণ আমি যদিও বা এই পৃথিৱীত সদায় মেটেৰিয়েলিষ্টিক বস্তু বা বস্তু বাহানি গোটোৱাত আমি বিজি হৈ থাকোঁ, অথচ সেই বস্তুবিলাকৰ আচলতে ভেলু নাই বুলি কৈছে। সিহঁত এটা সময়ত হেৰাই যাব, পুৰণা হৈ যাব, বেয়া হৈ যাব। মানি ইজ এক্সটাৰ্নেল, পইচা ঢেৰ আমাৰ ওচৰত থাকিব পাৰে, কিন্তু আমি পইচাৰে সেই বস্তুবোৰ কিনিলেও আমি ইনাৰ পিচ, যিটো আমাৰ ভিতৰৰ যিটো শান্তি, সেইটো আমি লাভ কৰিব নোৱাৰোঁ বুলি কৈছে বা বুজাব বিচাৰিছে কবিয়ে। He is learning well behind his desperate eyes the epistemology of loss. Epistemology of loss, epistemology মানে ইয়াত কৈছে আণ্ডাৰষ্টেণ্ডিং দ্য নেচাৰ অফ লছ। এনে এপিষ্টেমলজি মানে থিয়ৰী অফ নলেজ হয়, অ'কে। কিবা এটা বস্তুৰ বিষয়ে নলেজ বুলি ভাবা ইন ইটছ ট্ৰুৱেষ্ট চেন্স, একদম প্ৰকৃত যিটো জ্ঞান বা নলেজ, সেইটোৰ কথা কৈছে। সি লছৰ বিষয়ে, ক্ষতিৰ বিষয়ে সি বুজি পাইছে। কিবা এটা বস্তু হেৰাই গ'লে কেনেকুৱা লাগে। আমি হয়তো লাইফত বিভিন্নজনে নিজৰ আপোন কাৰোবাক হেৰুৱাইছোঁ, হয়তো আমাৰ প্ৰিয় কিবা এটা বস্তু আমি হেৰুৱাইছোঁ। গতিকে সেই দুখখিনি আমি অনুভৱ কৰিব পাৰোঁ বা তোমালোকেও সেইধৰণে ৰিলেট কৰিব বিচাৰিবা। কবিতাবিলাক সদায় কি হয়, সাহিত্যক নিজৰ লগত, নিজৰ জীৱনৰ কাহিনীৰ লগত, নিজৰ চৌপাশে দেখা কাহিনীবোৰৰ লগত মিলাই চাব লাগে, বুজিবলৈ চেষ্টা কৰিব লাগে। গতিকে ইয়াত কৈছে যে ল'ৰাটোৱে প্ৰথমবাৰৰ বাবে শিকিছে যে আচলতে ক্ষতি বা কিবা এটা বস্তু হেৰাই যোৱাটো কেনেকুৱা অনুভৱ হয়। হাউ টু ষ্টেণ্ড আপ, সি শিকিছে যে সেই অৱস্থাৰ পৰা আকৌ কেনেকৈ থিয় হ'ব লাগিব, কেনেকৈ নিজক প্ৰস্তুত কৰিব লাগিব। কাৰণ কিবা এটা বস্তু হেৰাই গ'ল বুলি, নোহোৱা হৈ গ'ল বুলি জীৱনটো তাতে কি হৈ নাযায়, স্থবিৰ হৈ নাযায়, ৰৈ নাযায় তাতে, অ'কে। ন'য়িং হোৱাট এভৰি মেন মাষ্ট ওৱান ডে ন'। আৰু এই ল'ৰাটোৱে যিটো আজি জ্ঞান পাইছে, যিটো অনুভৱ কৰিছে, যিটো অভিজ্ঞতা তেওঁৰ হৈছে, সেইটো প্ৰতিজন মানুহৰে নিজৰ জীৱনকালত হ'বই। আৰু প্ৰায়বোৰ মানুহৰ, এণ্ড মষ্ট মেন ন' মেনি ডেজ, প্ৰায়বোৰ মানুহৰে তেনেকুৱা অভিজ্ঞতা এটাতকৈ বেছি হয়, একাধিকবাৰ মানুহৰ তেনে অভিজ্ঞতা হয়।
কাৰণ জীৱনটো তেনেকুৱা নহয় যে অকল এটাই নিজৰ প্ৰিয় বস্তু হেৰুৱাম বা প্ৰিয় কাৰোবাক আমি হেৰুৱাম। গতিকে তোমালোকে এই ক্ষেত্ৰত হয়তো নিজৰ অভিজ্ঞতাবিলাক তোমালোকৰ মনত পৰিছে। নিজৰ প্ৰিয় হয়তো কোনোবাই কলম এটা হেৰুৱাইছা, কাৰোবাৰ ঘড়ী এটা বেয়া হৈছে, সেই সময়ত কেনেকুৱা অনুভৱ হৈছে। আৰু তাৰ পাছত আমাৰ জীৱনটোতো ৰৈ যোৱা নাই, আমি আকৌ আগুৱাই গৈছোঁ। কাৰণ ডেট ইজ দ্য ল অফ লাইফ। জীৱন তেনেকৈ আগবাঢ়ি যাব, আমি কেতিয়াও ৰৈ নাযাওঁ। হাউ টু ষ্টেণ্ড আপ। আৰু আমি সদায় বিপদৰ সময়ত বা এটা দুৰ্যোগৰ পিছত আমি শিকিব লাগিব হাউ টু ষ্টেণ্ড আপ। কেনেকৈ আমি সেই অৱস্থাৰ পৰা নিজক, সেই অৱস্থাৰ লগত মোকাবিলা কৰি সেই অৱস্থাৰ পৰা কেনেকৈ নিজক আকৌ আগুৱাই নিম। অ'কে, চ' এইখিনি আছিল কবিতাটোৰ একদম চিম্পুলকৈ কৰা মই এটা এক্সপ্লেনেশ্যন। তোমালোকে যদি ইয়াত কিবা আৰু তোমালোকৰ ডাউট হৈছে তেন্তে প্লিজ মোক জনাবা। ঠিক আছে তেতিয়াহ'লে, থেংক ইউ ফৰ ৱাটছিং। আৰু যদি আমাৰ কণ্টেণ্টটো ভাল পালা, যদি বুজি পাইছা, কমেণ্ট কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা বন্ধুবৰ্গৰ লগত। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব টু আৱাৰ চেনেল। চ' ভালকৈ থাকিবা তোমালোক, ষ্টে ছেফ। অ'কে, বাই বাই।